আমি এতিয়া শিৱসাগৰ তলাতল ঘৰ আহি পালোঁ। তলাতল ঘৰ এতিয়া আমি চাম সকলোৱে মিলি। এয়া চাওক মানুহ, আজি বিশেষ মানুহ নাই। এতিয়া ঠাণ্ডা দিন আহিলে আৰু এমাহমান পিছত মানুহ বহুত হ'ব। আজি মানুহ কম আছে। আমি নাজিৰালৈ আহিছিলোঁ, একে চেগতে বোলো আমি আজি তলাতল ঘৰ চাই যাম। এইবিলাক আমাৰ অসমৰ বহুত পুৰণা স্মৃতি হয়নে? স্কুলৰ ষ্টুডেণ্টবিলাক আহিছে। আমি তলাতল ঘৰ চালোঁ, এতিয়া যাওঁগৈ। আমাৰ ভিডিঅ' চাই আপোনালোকৰ কেনে লাগিছে ক'ব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই। তলাতল ঘৰ চাই আহিলোঁ, এতিয়া জুহালত আমি খাই আছোঁ। আহি গ'ল ভেজ চাওমিন, সকলোৱে খাই আছে দেখিছেনে? এইখন মোৰ থালি, একেবাৰে ভেজ থালি। মোৰ থালিখন একেবাৰে সৰু দেখিছেনে? ভাল লাগিছে ন থালিখন? আমি আহি পালোঁ ইয়াতে শিৱসাগৰ বৰবৰুৱা মৈদাম চিনিগাঁও। ইয়াতে আমাৰ অনিমা বাইদেউৰ মাহীয়েকৰ ঘৰত আহিলোঁ। আজি ৰাতি ইয়াতে থাকোঁ, এনজয় কৰোঁ। হাঁহ মাংস বনাই আছে। মই কিন্তু একো খোৱা নাই। মোৰ মুখটো বেয়া হৈছে। এইজনী মাহী, এইজনী মাহী, এইজনী বোৱাৰী, এইজনী মাহীৰ বোৱাৰী, এইজনী খুড়ীমা মাহীয়ে, এইজনীও মাহীয়ে। হাই বুলি দিয়ক, ইউটিউবত দিব আপোনাক। চাহ খাই আছে, চাহ খাই আছে মাহীজনীয়ে। এইফালে আকৌ কিবা কিবি খাই আছে। এই আছে হাঁহৰ মাংস বনাই আছে, হাঁহ কোমোৰা। আজি হাঁহ কোমোৰা খাম বহুত দিনৰ মূৰতে গাঁৱত। ভাল লাগিব, আহি কিনে বহুত ভাল লাগিল। এইবাৰ ময়ো ঘূৰিলোঁ জুহালত, গাঁৱৰ মজা ল'ম অলপ।